মানুহ হিচাপে আমাৰ সকলোৰে কিছুমান বেয়া স্বভাৱ আছে। মোৰ যিবোৰ বেয়া স্বভাৱ আছে সেইবোৰ তোমাৰ ওচৰত নাথাকিবও পাৰে। এইবোৰ মানুহ অনুসৰি বেলেগ বেলেগ হয়। কিন্তু মানুহৰ কিছুমান কমন বেয়া স্বভাৱ আছে যিবোৰ আচৰিত ৰূপে জীৱ-জন্তুৰ মাজত বিচাৰি পোৱা নাযায়। এনেবোৰ স্বভাৱৰ বাবে কবি ৱাল্ট হুইটমেনে মানুহৰ মাজত থাকি অতিষ্ঠ অনুভৱ কৰিছে আৰু মানুহৰ সলনি জীৱ-জন্তুৰ মাজত বাস কৰা ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া তুমি প্ৰশ্ন কৰিব পৰা এনে কোনবোৰ গুণৰ বাবে কবিয়ে জীৱ-জন্তুৰ মাজত থাকিব বিচাৰিছে? সেইবোৰ বিচাৰি পাবলৈ আমি এনিমেলছ নামৰ কবিতাটো আৰম্ভ কৰিব লাগিব। গতিকে আহা আমি এনিমেলছ আৰম্ভ কৰোঁ। কবি ৱাল্ট হুইটমেনৰ জীৱ-জন্তুৰ মাজত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰা মূল কাৰণকেইটা হৈছে: প্ৰথম, জীৱ-জন্তুবোৰ শান্ত স্থিৰ স্বভাৱৰ হয়। ইয়াৰ বিপৰীতে কবিৰ মতে মানুহৰ এই গুণৰ অভাৱ। সুখৰ সময়ত মানুহৰ মন উতনুৱা হৈ পৰে আৰু আনহাতে কিবা বেয়া ঘটনা এটা ঘটিলেই মানুহৰ মনৰ অৱস্থা সলনি হৈ পৰে। সুখ বা দুখ যে ক্ষণস্থায়ী এই কথা মানুহে পাহৰি পেলায়। মানুহৰ নিচিনাকৈ জীৱ-জন্তুবোৰ উত্তেজিত বা দুখী হৈ নপৰে। সিহঁতে শান্তিৰে বাস কৰে। সকলো সময়তে সিহঁতৰ স্থিৰ স্বভাৱটো দেখা পোৱা যায়। দ্বিতীয়, জীৱ-জন্তুবোৰ নিজৰ মাজতে সন্তুষ্ট হৈ থাকে। কিন্তু মানুহে সহজে সন্তুষ্ট হ'ব নোৱাৰে। নোপোৱাকৈ বা আনৰ লগত তুলনা কৰি মানুহে অতি সহজে অসন্তুষ্ট হৈ পৰে। উদাহৰণস্বৰূপে তুমি এনে ফ্ৰেণ্ডক দেখিছা চাগে যি এক্সামত ভাল মাৰ্কছ পায়ো সন্তুষ্ট নহয়। তোমাৰ ফ্ৰেণ্ডে এই কথা পাহৰি যায় যে তেওঁ যোৱাবাৰতকৈ নিজকে বহুত ইম্প্ৰুভ কৰিলে। এক্সপেক্টেড মাৰ্কছ নোপোৱাৰ বহু কাৰণ থাকিব পাৰে। ইম্প্ৰুভমেণ্টৰ বাবে নিজক এপ্ৰিচিয়েট নকৰি আৰু ভুলবোৰ শুধৰাবলৈ নিবিচাৰি তেওঁ বৰ্তমানটো নষ্ট কৰে। আনহাতে জীৱ-জন্তুৰ মাজত কেতিয়াও নথকা বা নোপোৱাক লৈ কেতিয়াও আপত্তি বা দুখ কৰা দেখা নাযায়। যি আছে সিহঁত তাতেই সন্তুষ্ট। জীৱ-জন্তুবোৰ শান্ত আৰু নিজৰ মাজতে সন্তোষ হৈ থাকিব পৰাৰ স্বভাৱৰ বাবে কবি বিভোৰ হৈ পৰিছে আৰু কবিয়ে বহু সময় প্ৰাণীবোৰলৈ চাই থৰ লাগিছে। কবিয়ে মানুহ আৰু প্ৰাণীবোৰৰ মাজত আৰু কিছুমান পাৰ্থক্য দাঙি ধৰিছে। গতিকে তৃতীয় পইণ্টটো হ'ল প্ৰাণীবোৰে নিজৰ অৱস্থা বা পৰিস্থিতিক লৈ কান্দি নাথাকে বা দুখ নকৰে। তুমি বাঘ এটাক হাতীটোৰ দৰে প্ৰকাণ্ড নোহোৱাৰ বাবে কেতিয়াও কান্দি আমনি কৰা নেদেখিবা। প্ৰতিটো প্ৰাণীৰ নিজস্ব বিশেষত্ব আছে আৰু সিহঁত তাতেই সন্তুষ্ট। আনহাতে মানুহ প্ৰাণীবোৰৰ দৰে নহয়। মানুহে নোহোৱাক লৈ দুখ কৰে, কান্দি থাকে আৰু ভগৱানৰ ওচৰত আপত্তি দিয়ে আৰু এনেবোৰ কাৰ্যৰ বাবে মানুহ অসুখী হৈ পৰে। আৰু এটা পাৰ্থক্য হ'ল যে মানুহে ভুল কৰি অনুতাপ কৰে কিন্তু জীৱ-জন্তুবোৰে অনুতাপ নকৰে। কোনোবা এজন ব্যক্তিয়ে ভাল কাম কৰিলে তেওঁ বিচাৰে যে তেওঁক 10 জনে গুণানুকীৰ্তন কৰাটো। কিন্তু তেওঁ যদি ভুল কৰে বা পাপ কৰে সেয়া সকলোৰে পৰা ঢাকি ৰাখিব বিচাৰে আৰু ৰাতিৰ নিজানত চকুপানী টুকে। নেক্সট, প্ৰাণীবোৰে কোনো ডিউটি টু গডৰ কথা আলোচনা নকৰে কিন্তু মানুহে এনে আলোচনা কৰি ভাল পায়। এজন ব্যক্তিয়ে ভগৱানক প্ৰাৰ্থনা কৰা, পূজা পাতল কৰাৰ কথা আন এজনক কৈ নিজক ভাল আজ্ঞাধীন ভক্ত বুলি প্ৰমাণ কৰিব বিচাৰে। এনে কাৰণৰ বাবে কবিয়ে মানুহৰ মাজত থাকিবলৈ আমনি অনুভৱ কৰে। বহু ক্ষেত্ৰত মানুহে পূজা পাতল নিজৰ স্বাৰ্থ সিদ্ধি হ'বলৈ কৰে কিন্তু প্ৰাণীবোৰে এনে কোনো কাম নকৰে। নেক্সট, কবিয়ে কৈছে যে প্ৰাণী জগতত কোনো প্ৰাণী অসন্তুষ্ট নহয় আৰু কোনো প্ৰাণী বস্তুবাদী ভোগৰ পিছত দৌৰি নুফুৰে। কিন্তু মানুহৰ ক্ষেত্ৰত সেয়া সম্পূৰ্ণ বিপৰীত। মানুহে বস্তুবাদী ভোগ যেনে ধন, গাড়ী, সম্পত্তি ইত্যাদি পোৱাৰ হেঁপাহত গোটেই জীৱন উৎসৰ্গা কৰি দিয়ে। মানুহে অতি সোনকালে পাহৰি পেলায় যে মৃত্যুৰ লগত কোনোৱে একো বস্তু লগত লৈ যাব নোৱাৰে। কেতিয়াবা বাঘ এটাই গোটেই জংগলখন বা হাবিখন নিজৰ বুলি ডিমাণ্ড কৰা দেখিছা? নাই দেখা। কাৰণ প্ৰাণীবোৰৰ নিড থাকে, ডিজায়াৰ্ছ নাথাকে। কিন্তু মানুহৰ ক্ষেত্ৰত নিডবোৰ পূৰণ কৰাৰ উপৰিও মানুহে আৰু বিচাৰে। এই আৰুবোৰৰ বাবে মানুহ অৱশেষত অসুখী হৈ পৰে। গতিকে প্ৰতিটো প্ৰাণী নিজৰ থকাখিনিক লৈ সুখী আৰু আনহাতে মানুহে নিজৰ থকাখিনিক লৈ সুখী হ'ব নোৱাৰে। আন এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য হ'ল যে জীৱ-জন্তুবোৰ ইটোৱে সিটোক সেৱা নকৰে। এটা হৰিণা পহুৱে আন এটা হৰিণা পহুক বা হাতী এটাক সেৱা নকৰে। প্ৰাণী জগতত সৰু বৰৰ পাৰ্থক্য নাই। সকলো প্ৰাণী সমান আৰু সুখী। কিন্তু মানুহৰ মাজত সৰু বৰৰ পাৰ্থক্য দেখা যায়। এক শ্ৰেণীৰ মানুহ যেনে প্ৰভাৱশালী ধনী ব্যক্তিক সাধাৰণ ব্যক্তিতকৈ সমাজত বেছি স্থান দিয়ে। ইয়াৰ উপৰিও মানুহে পূৰ্বপুৰুষসকলক সেৱা কৰে। গতিকে এনেবোৰ টোকেনছ বা গুণ যেনে কৰুণা, শান্তিপ্ৰিয়, সততা, সৰলতা ইত্যাদি কবিয়ে মানুহৰ সলনি জীৱ-জন্তুৰ মাজত বিচাৰি পাইছে আৰু এইবোৰ গুণৰ বাবে কবিয়ে জীৱ-জন্তুৰ মাজত থাকিবলৈ বিচাৰিছে। গতিকে এতিয়ালৈকে আমি তলৰ পইণ্টছ কেইটা আলোচনা কৰিলোঁ। প্ৰথম, জীৱ-জন্তুবোৰ শান্তিপ্ৰিয় হয় আৰু আনহাতে মানুহৰ এই গুণৰ অভাৱ। দ্বিতীয়, প্ৰাণীবোৰ নিজৰ মাজতে সন্তুষ্ট হৈ থাকে কিন্তু মানুহে নিজৰ মাজতে সন্তুষ্ট হ'ব নোৱাৰে। তৃতীয়,
প্ৰাণীবোৰে নিজৰ অৱস্থাক লৈ আপত্তি নকৰে, কিন্তু মানুহে নিজৰ পৰিস্থিতিক লৈ দুখ বা আপত্তি কৰে। চতুৰ্থ, মানুহে প্ৰথমে দুখ কৰে আৰু তাৰ পাছত অনুতাপ কৰে, আনহাতে প্ৰাণীবোৰে এনে কোনো কাম নকৰে। পঞ্চম, মানুহে ডিউটি টু গডৰ কথা আলোচনা কৰি ভাল পায়, কিন্তু প্ৰাণীবোৰে এনে কোনো আলোচনা নকৰে। নেক্সট, প্ৰাণী জগতত কোনো প্ৰাণী অসন্তুষ্ট নহয়, আনহাতে মানুহে বস্তুবাদী ভোকৰ পিছত দৌৰি ফুৰোঁতে দুখৰ অভিজ্ঞতা পায় আৰু সন্তুষ্ট হ'ব নোৱাৰে। আৰু লাষ্ট পইণ্টটো হ'ল, প্ৰাণী জগতত ইটোৱে সিটোক সেৱা নকৰে আৰু প্ৰাণী জগতত সকলো সমান, কিন্তু মানুহৰ ক্ষেত্ৰত সৰুৰ বৰ পাৰ্থক্য দেখা যায় আৰু সেইবাবে মানুহৰ মাজত সদায় ডিফাৰেঞ্চেছ বা পাৰ্থক্য দেখা যায়। আৰু এই সৰু বৰ পাৰ্থক্যৰ ভিত্তিত ইজনে সিজনক সেৱা কৰে। এইবোৰ গুণ এটা সময়ত মানুহৰ স্বভাৱৰ অংশ আছিল, কিন্তু প্ৰগতিৰ বাটত মানুহ যিমানেই আগবাঢ়ি যাব ধৰিলে সিমানেই মানুহে এই গুণবোৰ হেৰুৱাব ধৰিলে। মানুহ স্বাৰ্থপৰ, জটিল, কৃত্ৰিম হৈ পৰিল। কবিয়ে মানুহে এৰি অহা এই গুণবোৰ জীৱ জন্তুৰ মাজত বিচাৰি পাই বিস্ময় হৈ পৰিছে আৰু তেওঁ আচৰিত হৈ প্ৰশ্ন কৰিছে, প্ৰাণীবোৰে এইবোৰ গুণ ক'ত পালে? মানুহে বহু বছৰৰ আগত প্ৰাণীবোৰক এইবোৰ গুণ নজনাকৈ দি থৈ আহিল নে বস্তুবাদী ভোগৰ মাজত মানুহে এইবোৰ নজনাকৈ এৰি থৈ আহিল? গতিকে এই বিষয়ত তোমালোকৰ নিজৰ মন্তব্য কমেণ্ট বক্সত জনাবা আৰু কবিতাটোৰ লগত জড়িত সকলো প্ৰশ্ন আমি ৱেবছাইটত ডিছকাছ কৰিছোঁ। মই লিংকটো কমেণ্ট বক্সত শ্বেয়াৰ কৰি দিম। ধন্যবাদ।